বাইদেউ আপুনি গৰুটো গোহালি ঘৰত বিচাৰকে ইয়াত নহয় মোৰ গৰুটো এনেকে মঞ্চা ঘূৰি ফুৰিছে বিহু মঞ্চা আপুনি কি গৰু কথা কৈ আছে মই একো বুজি পোৱা নাই কি গগন এই কি আছিলে মিষ্টাৰ টেবলেট লাফিং বেণ্ড আপোনালোকৰ অনুষ্ঠান লাগিলে আপোনালোকে ক'ব সাজৰ প্ৰভাৱ নিজৰ বেণ্ডটোৰ নাম কোনে পাহৰে মানুহে হাই ফ্ৰেণ্ডছ গুড মৰ্ণিং নতুন এটা ভিডিঅ'লৈ আমি আপোনালোকক ৱেলকাম জনাইছোঁ এয়া আমাৰ দুইটা ড্ৰেছ দেখিছে আমি দুইটা মিলাই পেলাই পিন্ধি আহিছোঁ আৰু এইফালে এয়া মোৰ ছেকেণ্ড ৱাইফ আছে এইফালে মাক আছে আৰু আমি এফালে গৈ আছোঁ আজি 11 বহাগ আৰু 11 বহাগত আমি এটা অনুষ্ঠান কৰিবলৈ গৈ আছোঁ ক'ত কৰিবলৈ গৈ আছোঁ সেয়া আপোনালোকক জনাম আৰু এজনক আমি এতিয়া উঠাম এয়া আমি আহি পাইছোঁহি এয়া মৃত্যুঞ্জয় মন্দিৰ এছিয়াৰ ভিতৰত সৰ্ববৃহৎ শিৱ মন্দিৰ আৰু এই শিৱ মন্দিৰতে এতিয়া আমি অকণমান সেৱা কৰি পেলাই আকৌ যাত্ৰা আৰম্ভ কৰিম ক'লৈ যাম কি কৰিম সেই সকলোখিনি আপোনালোকক জনাই আছোঁ এয়া এটা সেয়া থ'বলৈ আহিছে এয়া আমাৰ মানে প্ৰপাৰ্টি চৰিয়া এটা লৈ আহিছে কষ্টিম চাওক তেওঁ এয়া মই মানে হেৰি আণ্ডাৰ পেণ্ট পিন্ধি আহিছোঁ অঁ আণ্ডাৰ পেণ্ট সময় নহ'লেই মানে আৰু ৰাতি মানে গোটেই বৰষুণ দিছে ধুমুহা দিছে আমি এতিয়া আহিছোঁ আমি এতিয়া কাৰণে ভগৱানৰ সেৱাটো কৰিছোঁ বতৰটো ভাল হওক আৰু এতিয়া আমি ধুনীয়াকৈ সেৱা সৎকাৰ কৰি পেলাই এতিয়া আমি গৈ থাকিম ক'ত যাম কৈ আছোঁ সেৱা কৰি ল'লোঁ এয়া আমি সেৱা সৎকাৰ শেষ কৰিলোঁ এতিয়া আমি ধুনীয়াকৈ এতিয়া যাম ক'লৈ গৈ আছোঁ আমি বৰ্তমান গৈ আছো ধেমাজি খুবলীয়া গাঁও অঁ মানে কি ধেমাজিত এখন বিহু আছে আৰু সেই বিহুখনত আমাক নিমন্ত্ৰণ জনাইছে আৰু তাতে আমি কৌতুক পৰিৱেশন কৰিবলৈ গৈ আছোঁ মিষ্টাৰ টেবলেট দা লাফিং বেণ্ডে এয়া হ'ল ৰাজদ্বীপ আৰু এতিয়া আমি প্ৰথমটো টুল গেট আৰম্ভ কৰিছোঁ আৰু এনেকুৱা আৰু কেইটা টুল গেট ওলাই নাজানো আৰু এতিয়া এইটো টুল গেট আৰু ইয়াতে আমি এতিয়া বহলিটো কৰিম প্ৰথম চান্দাটো ইয়াৰ পৰা আৰম্ভ হ'ব বিহু চান্দা এতিয়া আমি আপোনালোকক দেখুৱাম কলীয়া ভোমোৱা দলং এয়া হ'ল কলীয়া ভোমোৱা দলং এইখন পুৰণাখন এতিয়া আমি নতুন দলঙৰ ওপৰেদি গৈ আছোঁ পুৰণা দলংখন কাষতে আছে এয়া আমি গাড়ীখন ৰখাইছোঁ অকণমান ৰেষ্ট ল'বৰ কাৰণে আৰু ইহঁতকেইটা এয়া ৰাস্তাত ৰিল বনাই আছে কি মানুহ প্ৰগ্ৰেম কৰিবলৈ আহি পেলাই ইয়াৰ ৰিল বনাই আছে এয়া এখন গাড়ী ৰিলৰ মুখ্য মানে মানুহ এইয়া ইহঁতে চান্স বিচাৰিয়ে থাকে ক'ৰবাত লোকেশ্যন পালেই হ'ল অৰুণাচলৰ ফ্লেভাৰটো পাই গৈছে এয়া চাওক ৰাস্তা চাওক এইটো এইফালে ইটানগৰ আছে আৰু এইটো বাইপাছ এতিয়া আমি গৈ আছোঁ আৰু এইটো চাইডেদি অৰুণাচললৈ যায়গৈ এই ৱেলকাম আমি এতিয়া আহি ক'ৰ পালোহি অৰুণাচল বৰ্ডাৰ আমি এতিয়া বান্দৰদেৱা আহি পাই গ'লোহি আৰু বেছি দূৰ নাই আৰু ধেমাজিলৈ অকণমান ৰেষ্ট লৈছোঁ ইয়াতে কিবা এটা খাই মেলি লওঁ তাৰপিছত আকৌ আমি আৰম্ভ কৰিম জাৰ্ণি আমাৰ দুইটা চাগে চোলাকেইটা ভাল লাগিছে ন কমেণ্ট এটা কৰিবচোন এইটো চাওক এইটো গেট চাওক এইটো লাভলীনা বৰগোহাঁই ক্ৰীড়া কেন্দ্ৰ এইটো অকণমান আমি দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক চাই লওক এয়া বাহিৰৰ জেগা নিচিনা লাগিছে এইখন হ'ল ষ্টেডিয়াম লাভলীনা বৰগোহাঁই ক্ৰীড়া ক্ষেত্ৰ লখিমপুৰ অসম এইয়া আৰু আমি অকণমান বাটত যাওঁতে পালোঁ যেতিয়া অকণ চাই যাওঁ তাকে ভিতৰত কি আছে দেখুৱাব এয়া ষ্টেডিয়ামৰ ভিতৰত এয়া খুব ধুনীয়াকৈ এয়া আৰ্টবিলাক কৰিছে এয়া এইখন খুব ডাঙৰ এখন মানে ষ্টেডিয়াম আমি আচলতে খেলা ধূলা মানুহ নহয় যে এইবিলাক ভালকৈ বুজি নাপাওঁ তথাপিও এইয়া কোনফালে যাম এতিয়া তোমাৰ ইয়াতে ডিউটি নেকি হয় নেকি 5 বছৰ অঁ 5 বছৰ হ'ল তাৰ অৰিজিনেল ঘৰ ক'ত আছিলে নগাঁও পাঠৰ ঘৰ ল'ব নহয় নেকি অঁ তুমি ইয়াত কেনেকৈ আহি সোমালাহি এইয়া ষ্টেডিয়ামখন আপোনালোকক অকণমান দেখুৱাই দিছোঁ খুব ধুনীয়াকৈ বনাইছে একদম দেখিয়ে মানে একদম খোজ হৈ গৈছোঁ খুব ধুনীয়াকৈ বহুত পৰিপাটিকৈ বনাইছে আৰু এয়া হ'ল আমাৰ অসম বিখ্যাত লাভলীনাক খুব ধুনীয়াকৈ মানে সন্মান জনাই এখন ষ্টেডিয়াম বনাইছে খেলুৱৈবিলাকক এনেকৈ আঁকিবলৈ চেষ্টা কৰিছে এয়া ক্ৰিকেটৰ এয়া দৌৰি থকা আকৌ এয়া এনেকৈ ফুটবল খেলি থকা এয়া আমি ওপৰলৈ গৈ আছোঁ ইয়াত যেতিয়া খেল আৰম্ভ হ'ব তেতিয়াও আমি ইয়াত সোমাবলৈ চাগে সৌভাগ্য নহ'ব গতিকে এতিয়া অকণমান চাইছোঁ আৰু এই চাগতে এখন হ'ল ষ্টেডিয়াম বহুত ডাঙৰকৈ বনাইছে এইয়া চাওক কিমান ডাঙৰ ইয়াতে বহি পেলাই খেল দৰ্শকে চাব তাত খেলিব এইখন ষ্টেডিয়াম ইমান ডাঙৰ ষ্টেডিয়াম অপেনিং হোৱাই নাই এয়া আপোনালোকক দেখুৱাবলৈ অকণমান চেষ্টা কৰিলেও এয়া ছোৱালীয়ে পুৰা ফটো উঠি আছে এইয়া চাওক ইয়াত ডাৱৰ দেখিছে কি ধুনীয়া লাগিছে চাওকচোন ডাৱৰখিনি অলপ পিছতে ইয়াত বৰষুণ আহিব কেনেকুৱা লাগিছে
অকণমান জনাবচোন কমেণ্ট কৰি পেলাই ব'লা পটাপট ব'লা বে বৰষুণ আহিছে এয়া বৰষুণ আহি গ'ল আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলোঁ বেয়া নাপাব ৰাইজ এইয়া ইয়াৰ ভিতৰত সোমাইছে এয়া চাওক এয়া পুৰা বৰষুণ আজি ধামাকা বৰষুণ আজি আমি গৈ আছোঁ ক'লৈ গৈ আছোঁ অঁ ধেমাজি কুবলীয়া গাঁও এয়া আমি আহি পাই গ'লোহি ধেমাজি আৰু এইখন ধেমাজি অসামৰিক চিকিৎসালয় গধূলি 6টা বাজিছে 6:06 হৈছে আৰু 6:06 আমি পাই গ'লো এয়া ককাইদেউৰ লগতে আমি যোগাযোগ কৰি পেলাই ককাইদেউৰ লগত যোগাযোগ কৰি পেলাই এইখিনি আহি পাইছোঁ আৰু এয়া বৌয়ে একদম মাছ ভাজি আছে আমি এতিয়া এইটো ঘৰতে এতিয়া থাকিম আৰু এয়া হ'ল আমাৰ অনুষ্ঠানৰ মুখ্য মানুহ এয়া হেমন্ত দা আৰু এয়া হ'ল সুৰেন্দা এয়া তেখেতসকলে পাতিছে আমাক নিমন্ত্ৰণ কৰিলে আহিছোঁ এইটো আমাক দিছে ৰুম আমি ইয়াতে থাকিম আৰু এটা ভিতৰত আছে সেইটো ৰুমত থাকিব আমি এতিয়া খুব ধুনীয়াকৈ ফ্ৰেছ চেছ হৈ লওঁ তাৰপিছত আমি অনুষ্ঠান কৰিম চাই থাকক এইটো দেখিছা এইটো একদম মৰমীয়াল ল'ৰা এটা এইটো গৃহস্থ এই ঘৰটো অ'নাৰ ন অঁ এইটো মালিক এইটো মালিক অঁ ছেকেণ্ড মালিক বাপেকৰ পিছত ভেটি খোৱা এয়া বাকী দেখুওৱা আছোঁ চাই থাকিব এতিয়া তাহানি ভূপেন হাজৰিকাও নাই জ্যোতি বিষ্ণুপ্ৰসাদ ৰাভা কোনোৱেই নাই আমাৰ মাজত আমাৰ অতিকে মৰমৰ অতিকে চেনেহৰ যিয়ে বৰ অসম গঢ়াৰ সপোন দেখিছিলে যিয়ে একতাৰ ঢোলেৰে গোটেই অসমৰ অসমীয়াখিনিক বান্ধি ৰখাৰ সপোন দেখিছিলে যাৰ গীত বিশ্ব দৰবাৰলৈকে আগবাঢ়ি গৈছিলে সেইজন আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ককাইদেউ আমাৰ মাজত নাই এতিয়া অসমীয়া জাতিটো গৈ গৈ এনেকুৱা এটা পৰ্যায় পালেগৈ চাৰিওফালে অন্ধকাৰ আৰু অসমীয়া জাতিটোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰি কক পকাই আছে আমি খুব ধুনীয়াকৈ প্ৰগ্ৰেম কৰিলোঁ আৰু এতিয়া প্ৰগ্ৰেম কৰি পেলাই এয়া ককাইদেউৰ নাম হ'ল সুশীল গগৈ দিল খোলা মানুহ এজন আৰু সেয়া আমি ৰুমতে আমি তিনিওজন শুই আছোঁ আৰু আমাৰ লগত ছোৱালী এজনী আছে ছোৱালীজনী বেলেগ এটা ৰুম দি দিছোঁ এতিয়া অকণমান শুম তাৰপিছত আকৌ কাইলৈ আমাৰ আছে তেজপুৰত গতিকে আমি ইয়াৰ পৰা আকৌ তেজপুৰলৈ যাম গতিকে আপোনালোকে চাই থাকিব কালি ধুনীয়াকৈ প্ৰগ্ৰেম কৰিলোঁ কৰি পেলাই আমি গোটেইকেইটা শুলোঁ আৰু এতিয়া অলপ পিছতে আমি যামগৈ গা পা ধুই কৰি ৰেডি হ'লোঁ আৰু এয়া খুৰাহঁতৰ ঘৰত এয়া আমাক অপ্ৰায়ন কৰিছে এয়া চাওকচোন এয়া হ'ল বাতিত কি কৈ দিয়া এয়া সাজপানী একদম অৰিজিনেল সাজপানী আমাক এয়া অপ্ৰায়ন কৰিছে এয়া ৰাতিপুৱা তুমিও খাবা নেকি আৰু লগত এয়া গাহৰি মাংস আছে এয়া ৰাতিপুৱাই আমি এতিয়া সাজ খাম এয়া আইতাই খুব ধুনীয়াকৈ ঘৰতে বনায় সাজটো এয়া গাহৰি মাংস এয়া আমাক দিবলৈ লৈ আহিছে আমি খুব ধুনীয়াকৈ খাম আৰু বনোৱা মানুহজন উস্তাদজন হ'ল এইজন ককাইদেউ একদম ধেমাজি একদম মৰমৰ ককাইদেউ কিবা এটা কৈ দিয়ক কিন্তু কম ভালকে হিলাব নাজানো হাতখন ইয়াক খুব ধুনীয়াকৈ আমাক ৰান্ধি পেলাই খুৱাইছে তাকে অকণমান টেষ্ট কৰি চাওঁ তাৰপিছত ইফালে আমাৰ এয়া মাইনা কিবা ক'বা কৈ দিয়া কিবা এটা কোৱা কি কওঁ হেনে এয়া আৰু তাই মানে মোৰ কিবা এটা বস্তু পচন্দ কৰিছে এয়া ৰাইজে একদম পুৰা সাজ মাৰি আছে আৰু ইজনে একদম বিধে নাস্তা দি আছে এইবাৰ কণী অমলেট আৰু এইবাৰ পাপৰ দিলে আকৌ এয়া হ'ল পিটিকা এয়া বেঙেনা পিটিকা দিছে এয়া হ'ল গাহৰি এয়া কণী আৰু এয়া কণী একদম পুৰা একদম কাম কৰি আছে অপ্ৰায়ন কৰি আছে অতিথিক এয়া আমি যাবলৈ ওলাইছো ঘৰলৈ খালী বটল খালী বনা হাতত লৈ আইতাই সাজ খুৱাই দিলে অকণমান লেবালিবি হৈছিল এয়া হ'ল ককাইদেউ আৰু এয়া ছোৱালী আৰু এয়া ছেকেণ্ড ৱাইফ এয়া মাক আৰু এয়া হ'ল আমাৰ টেনিছ আৰু এয়া হ'ল নীৰ আৰু এয়া হ'ল
ৰাজদ্বীপ এয়া হ'ল আমাৰ মৰমৰ ভণ্টি তোমাৰ সেইটো পচন্দ কৰা এই সকলোকে এৰি পেলাই এতিয়া আমি আকৌ এতিয়া তেজপুৰত আমাৰ প্ৰগ্ৰেম আছে তালৈ আমি যাবলৈ ওলাইছো আপোনালোকেও চাই থাকিব মিষ্টাৰ টেবলেট দ্য লাফিং বেণ্ডৰ অনুষ্ঠানো বিচাৰিলে আপোনালোকক ওচৰলৈ আমি নিশ্চয় যাম টেবলেট মিষ্টাৰ জ্যোতি গগন এই কি আছিলে মিষ্টাৰ টেবলেট লাফিং বেণ্ড আপোনালোকৰ অনুষ্ঠান লাগিলে আপোনালোকে ক'ব সাজৰ প্ৰভাৱ নিজৰ বেণ্ডটোৰ নাম কোনে পাহৰে মানুহে সাজৰ প্ৰভাৱ কৃষ্ণ কৃপা সাগৰ দৈৱকী নন্দন কৰিও মনৰ কাম এয়া বৌ এয়া ককাইদেউ এয়া আমি সকলোৱে মৰম তেনে পাই পেলাই ধেমাজিৰ পৰা এতিয়া আমি যাবলৈ ওলাইছো বহুত বেয়াও লাগিছে আকৌ কেতিয়াবা লগ পাম বাই বাই